हेलो गाइस আসসালামু আলাইকুম আশা করি সকলোৱে ভালে আছে বাৰু মই ভালে আছো বন্ধুসকল বহুত দিন ধৰি মানে ভিডিও দিব পৰা নাই তাৰ এটা ৰিজন আছে মই মানে এটা চাকৰি লগত ব্যস্ত হৈ আছিলো বহুত বিজি আছিলো মানে বহুত টেনচনত আছিলো ডিপ্ৰেছনত আছিলো তো ফাইনালি হৈ গল বস্তুটো আলহামদুলিল্লাহ আল্লাহৰ কৃপাত মানে হৈ গল তো বন্ধুসকল তো বহুত দিন ভিডিও দিব পৰা নাই হয়তো আপোনালোকেও ডিএক্টিভেট হৈ গৈছে মোৰ চেনেলৰ পৰা তো প্লিজ ভিডিওবোৰ শেয়ার করে দিব আর চ্যানেলটো সাবস্ক্রাইব করে দিব ভিডিওবোৰ ভাল লাগিলে তো বন্ধুসকল হয়তো মোৰ ব্যাকগ্রাউন্ড চাই ভাবি আছে যে মই কি ক'ত থিয় হৈ আছো আসলে মই ঘৰৰ পিছফালে থিয় হৈ আছো পিছফাল মানে হয় পিছফালত কিয়নো আজিকালি তাৰমানে কি কওঁ আৰু এইটো মাহত যেটো মাহ চলি আছে সেপ্টেম্বৰ যাবৰ হলে অক্টোবৰ পৰিব এইটো সিজনত মানে কোনো বছৰতে পানী নাথাকে 2000 বানপানী নাথাকে 2020 চনটো এনেকুৱা বেয়া গৈ আছে সকলোৰে এনেকুৱা বেয়া গৈ আছে মানে ক'বই নোৱাৰা হৈ গৈছে তো এই করোনা মাজত ইমান লকডাউন ইমান কি চলি আছে কিমান কি ক্ষতি হৈ আছে মানুহৰ এইবিলাক পূৰণ কৰিবই পৰা নাই তাৰ মাজত আকৌ পানী হৈ গৈছে ইতিমধ্যে বহুত ডাঙৰ বানপানী হৈ গৈছে তো তাৰ মাজত আকৌ পানী আহিল তাকেই হয়তো দেখুৱাবৰ কাৰণে মই ভিডিওটো বনাই আছো আৰু জব ৰিলেটেড কিছু কথা মানে মই তাৰমানে ডিপ্ৰেছনত আছিলো যেতিয়া মই স্কুল কলেজত যোৱা আছিলো তেতিয়া মই বহুত ডিপ্ৰেছনত আছিলো যে জীৱনত কি কৰি খাম বা কি কেনেকুৱা ধৰণৰ কাম কৰিম জীৱনত চাকৰি মিলিব নে নাই চাকৰি পাম নে নাই তো সেই টেনচনটো এতিয়া দূৰ হৈ গৈছে তো আশা কৰো মোৰ চেনেলটোত আপোনালোকে লাগি থাকিব কিয়নো মই ইন ফিউচাৰত মানে মই ৰেগুলাৰ ভিডিও দিব নোৱাৰিম অসুবিধা আছে বিশেষ কিন্তু মই ইন ফিউচাৰত মই ৰেগুলাৰ মানে সপ্তাহত দুদিন ভিডিও দিয়াৰ কাৰণে ট্ৰাই কৰিম আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো হয়তো সহায় হ'ব পাৰে ভাল হ'ব মানে গ্যাৰান্টি দিব পাৰে সহায় হ'ব বুলি তো কেনেকুৱা সহায় হ'ব এইটো আপোনালোকে গম পাব চাকৰি ৰিলেটেড আপোনালোকৰ জব লাগে বা কি লাগে ডাঙৰ জব এইটো যেতি জব নহয় সেই বিষয়ে মই কম মই কি চাকৰি পালো কি চাকৰি কৰিম এতিয়া মই সেইটো কম ভাবিব যে হয়তো কোনো কোম্পানী সাধাৰণ কোনো কোম্পানী মেনুফেকচাৰিং কোম্পানীত কাম কৰিম কি জানি এইটো তেনেকুৱা নহয় মই কৈ আছো বহুত ডাঙৰ চাকৰি হয় এইটো বহুত ডাঙৰ মানে পৃথিৱীত টপ 10 স্যালাৰিড বা টপ 10 এনজয়মেন্ট জবৰ ভিতৰত এটা হয় স্যালাৰিডৰ ক্ষেত্ৰত টপ 10 ৰ ভিতৰত এটা আছে টপ 10 ৰ ভিতৰত তো সেই বিষয়ে এইটো চেনেলত আলোচনা কৰা হ'ব আৰু বিভিন্ন ধৰণৰ এন্টাৰটেইনিং কৰি থকা হ'ব বা এন্টাৰটেইনিং মানে কি এনেকুৱা বিভিন্ন ধৰণৰ কথা বতৰা পাতি থকা হ'ব চেনেলটোত আপোনালোকে লাগি থাকিব তাৰ কাৰণে অনুৰোধ জনালো চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওবিলাক শ্বেয়াৰ কৰি দিব ধন্যবাদ আল্লাহ হাফেজ খুদা হাফেজ